সন্মানীয় কেন্দ্রীয় গৃহমন্ত্রীর পদক অসম পুলিচৰ বেটেলিয়ান আমাৰ যিবিলাক আছে সেই বেটেলিয়নৰ সামগ্ৰিক পুলিচৰ যিটো আমি এটা ট্ৰেন্সফৰ্মেশ্যন বিচাৰিছোঁ তাত যথেষ্ট ভূমিকা আছে কাৰণ অসম পুলিচত প্ৰায় 30,000 বেটেলিয়নত কাম কৰা জোৱান আছে আৰু বিভিন্ন সময়ত বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোক কৰ্তব্যত নিয়োজিত হৈ থাকে তেখেতসকলৰ নিয়মিত প্ৰশিক্ষণ তেখেতসকলৰ থকা মিলাৰ সুবিধা তেখেতসকলৰ পৰিয়ালৰ যিখিনি এটা ভালদৰে থাকিবৰ কাৰণে পৰিয়ালটোৱে পাবলগীয়া সুবিধা আৰু বেটেলিয়ন একোটাৰ সামাজিক দায়বদ্ধতা এই দিশবোৰৰ ওপৰত আমি বহুত দিন একেলগে বহি আলোচনা কৰা নাছিলোঁ প্ৰথমবাৰৰ বাবে আজি আমি যেনেকৈ ডিসি আৰু এসপি সকলৰ লগত বহু আৰু সমস্যাসমূহ বুজিবলৈ চেষ্টা কৰোঁ সমাধানসমূহ উলিয়াবলৈ চেষ্টা কৰোঁ ঠিক সেই ধৰণে আজি অসম পুলিচৰ বেটেলিয়নৰ কমাণ্ডেণ্ট সকলৰ লগত আমি দিনজোৰা বৈঠক কৰিলোঁ বৈঠকত তেওঁলোকৰ বিভিন্ন অভাৱ অভিযোগ আমি শুনিলোঁ আৰু আমাৰ ফালৰ পৰাও নিয়মিত প্ৰশিক্ষণ সামাজিক দায়বদ্ধতা তেওঁলোকে কি ধৰণে খেলা ধূলা আদিৰ জৰিয়তে জোৱানসকলক অধিক উৎসাহী কৰি ৰাখিব পাৰে যিসকল বেটেলিয়নৰ কলনীত থাকে তেওঁলোকৰ পৰিয়ালৰ শিক্ষা দীক্ষা কোৱাৰ্টাৰ আদিৰ সা সুবিধা এই গোটেই কথাবিলাক আজি আমি দিনটো খৰচি মাৰি আলোচনা কৰিব প্ৰত্যেক ছমাহত আমি এনেকৈ মিলিত হ'ম আৰু লাহে লাহে তেখেতসকলৰ সমস্যাসমূহ সমাধানৰ বাবে আমি চেষ্টা কৰিম লগতে আমাৰ দেৰগাঁৱত যিখন আৰক্ষী আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ আছিল সেই প্ৰশিক্ষণ কেন্দ্ৰটি আমি লাচিত বৰফুকনৰ নামত উৎসৰ্গা কৰিছিলোঁ ইয়াত 4টা বেটেলিয়ন বা প্ৰশিক্ষণ কেন্দ্ৰ আছিলে গোটেইকেইটাকে আমি একত্ৰীকৰণ কৰিছিলোঁ এতিয়া আমি নৱেম্বৰত দেৰগাঁৱত এখন ডাঙৰ পুলিচ মিট পাতিব খুজিছোঁ স্পৰ্টছ আৰু গেমছক লৈ গোটেইকেইটা বেটেলিয়ন আৰু ডিষ্ট্ৰিক্ট পুলিচৰ ইয়াত স্পৰ্টছ মিট হ'ব আৰু লাহে লাহে অসম পুলিচক এটা জীৱন্ত প্ৰাণৱন্ত সংগঠন কৰি কৰাৰ যিটো প্ৰক্ৰিয়া কৰা সন্মানীয় কেন্দ্রীয় গৃহমন্ত্রীর পদক श्रीमान देश को खुश करने के लिए आज्ञा प्रदान करें অনেক